হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। আৰু আজি ভিডিঅ' স্পেচিয়েল বনিব গৈ আছে মিনি ব্লগ, আৰু মই ক'ত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। তেন্তে ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ। তো আহি হোটেল পালোহি, আগত পেট পূজাটো কৰি লওঁ, তাৰপৰা ভিডিঅ' বনাব লাগি যাওঁ আৰু। তো গাইছ, আমি এতিয়া আছোঁ ডিলাৰত, আৰু এইবিলাক ডিলাৰৰ গাড়ী নিব আহিছোঁ কাৰণে চাইন টাইন মাৰিবলগীয়া হৈছে। তো এইটো কাৰণে চাইন মাৰিবলগীয়া হৈছে, যিহেতু আমি গাড়ী নিবলৈ আহিছোঁ কাৰণে আমাৰ ৰিক্সত গাড়ীকেইটা গৈ আছে, সেইটো কাৰণে চাইন টাইন মাৰি লৈছোঁ ধুনীয়াছে, লাইচেঞ্চ চাই লৈছে। তাৰপৰা মই এইখন R15খন লৈ যাম, আৰু জেডাৰ এখন আছে। এইবিলাক গাড়ীবিলাক নি পিনে মানে সৰু পথাৰ ডিলাৰ এখন আছে, তাত মানে আমি তাত দি থৈ আহিব লাগে। যিহেতু বাইকখনক ভোক লাগিছে, সেইটো কাৰণে পেট্ৰলটো ভৰাই লওঁ আৰু গৈ থাকোঁ। ভিডিঅ' বনাব লাগে তাকো